ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি একদম ৰাতিপুৱাই মানে নাই উঠা চাগে আপোনালোক বহুতো উঠিলে হয়তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গামোচা চামোচা লৈ লৈছোঁ, ভাবিছোঁ চাগে এজনী ক'ত যায় ৰাতিপুৱাই। আজি যিহেতু ছট পূজাত চাকি জ্বলাই আহোঁগৈ। মা আৰু মই যাওঁ। বলকচোন আপোনালোককো লৈ যাওঁ। ক'তনো চাকি জ্বলাওঁগৈ আৰু কেনেকৈনো ছট পূজা পাতিছে। সকলোৱে জানে আজিকালি ছট পূজা প্ৰায় মানুহে গমেই পায় আৰু কিহৰ কাৰণে পতা হয়। সূৰ্য দেৱতাক স্মৰণ কৰা হয় যিহেতু, সেইকাৰণে বলক আমাৰ লগত লৈ যাম। ফাইনেলি আমি পূজা কৰা ঠাই পাই গ'লোহি আৰু চাকি ধূপ বন্তি লগাই পিনিও আমি আজৰি। এতিয়া অকণমান পূজাকে চাই যাওঁ। वायुर्वह्नि प्रजा प्राणारुतकर्त प्रभाकरः आदित्यः सविता सूर्य गगः पौषागमस्तिमान् नमो नमः। আজি পুৰা এতিয়া ঘাটত যে নামি আছিলে, এতিয়া ঘাটৰ পৰা উঠি আহি ইয়াত পূজা কৰিব আৰু আমাকো মাতি আনিলে ইয়াত বহাবলৈ। এয়া যিগৰাকী মানুহে পূজা কৰিছিলে তেওঁ সকলোকে বিয়া হোৱা প্ৰত্যেকজনী মহিলাকে এনেকৈ ফুট দিয়ে। তেওঁলোকৰ সেইটো নিয়ম আৰু আমাৰ মাকো দিছে এনেকৈ ধুনীয়াকৈ। এইবাৰ পূজাটো বহুত বেছি ভাল লাগিলে। আগতো পাইছোঁ ছট পূজা। মই সৰুৰ পৰাই যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰাই ছট পূজা মোৰ লগত জড়িত, কাৰণ আমাৰ কিনাৰৰ ঘৰতে পাতিছিলে, মাৰ ঘৰত। আৰু এইবাৰ কিন্তু বিয়া হোৱাৰ পিছত কিবা এটা ভাল লাগিলে। চাওকচোন ইমান ধুনীয়াকৈ সকলোকে ফুট দিছে তেওঁ, আৰু তেওঁৰ পৰা আমি আশীৰ্বাদ লৈছোঁ। ভাল লাগিলে আৰু কিবা এটা বহুত বেছি। সকলোবিলাক নিয়ম হোৱাৰ পিছত এতিয়া প্ৰসাদ লৈ যাব কৈছে আমাক, সেইকাৰণে আমি বহি আছোঁ আৰু প্ৰসাদ লৈ যাম বুলি। মা আৰু মই ছট পূজাৰ পৰা আহিলোঁ, এতিয়া বহি আছোঁ, দুইজনী লেকচাৰ দি আছোঁ। আৰু কেনেকুৱা লাগিলে মা, কৈ দিয়ক আকৌ। আজি প্ৰথমবাৰ গৈছে মা। মই জানো আৰু এইবিলাক আমাৰ ঘৰৰ কিনাৰতে পাতে যে, সেইকাৰণে। ঠিক আছে, মায়ে নাতিনীয়েকৰ লগত ভিডিঅ' কল কৰি আছে। আজিহে কিন্তু এনেকৈ বিয়া হোৱাৰ পৰা প্ৰথম পাইছোঁ ন, বিয়া হোৱা মহিলাসকলকহে এনেকৈ ফুট দিয়ে। একদম পূৰা লৈ আছোঁ আৰু এনেকৈ। এতিয়া মুখ চুখ ধুম তেতিয়াহে। নহয়, বিয়া হোৱাবিলাককহে দিয়ে আকৌ, এনেকৈ দিয়ে, নাকৰ পৰা দিয়ে। ঠিক আছে, পূজা প্ৰসাদ আমি ৰাতিপুৱাই গৈছিলোঁ, মা আৰু মই। একদম ধুনীয়াকৈ দি পঠিয়াইছে ইমানখিনি। আৰু ইমানখিনিমান আমি মামাহঁতৰ ঘৰত আৰু খুৰীহঁতৰ ঘৰত দি থৈ আহিলোঁ এনেকৈ। আৰু এইবিলাক বুট পলিথিনত ধুনীয়াকৈ আৰু চব দিছে। ইটো শিঙৰি, আজিলৈকে মই খাই পোৱা নাই। মায়ে খাই পাইছে শিঙৰি? খাই চাব, চব দিছে, ডাফ চব। এইকেইখন দি পঠিয়াইছিলে ঘৰৰ আগপিনে দৰজা মুখত লগাবৰ কাৰণে। এইখন লগাই দিম আৰু এতিয়া। আৰু এনেকৈ ৰছী দিছিলে পিন্ধিবৰ কাৰণে, মতা মানুহসকলে পিন্ধিব পাৰিব বোলে, মাইকী মানুহে নিপিন্ধে। বা মাইকী মানুহেও পিন্ধিব পাৰিব, বিয়া নোহোৱাসকলে, ছোৱালীবিলাকে যিবিলাক বিয়া হোৱা নাই আৰু। ফাইনেলি ৰাতিপুৱা এতিয়া বাজিছে 9:30। মই আহি পাই গ'লোঁ, গম পালে আৰু। মা মই গৈছিলোঁ ছট পূজা চাবৰ কাৰণে। তাৰপৰা আহি পিনি কাম বন, ঘৰুৱা যিবিলাক কাম থাকে সেই কাম বনকেইটা, সৰু সুৰা কামকেইটা কৰি মেলি আজৰি হ'লোঁ। আজৰি হৈ পিনি এতিয়া ভোক লাগিছে অকণমানকৈ, সেইকাৰণে পুৰি 2টা আৰু আমলেট এটা লৈ লৈছোঁ। এয়া দেখিছে আৰু, খাই লওঁ। মা আৰু সুমন বাই নাখায় বোলে, ডিম বইল কৰি দিছোঁ, তেওঁলোকে ডিম খাব। মোৰ আকৌ ভোকটো বেছি আৰু অকণমান, সেইটো কাৰণে মই খাই লওঁ। আৰু আপোনালোকে কি কৰি আছে জনাব। ভিডিঅ'বিলাক চাই বেয়া পায় ন আজিকালি মোৰ, সেইকাৰণে আপোনালোকে ভিডিঅ'বিলাক নাচায়। নাজানো কিয় নাচায়, ভাল নাপাবও পাৰে, মই নাজানিবও পাৰোঁ বনাব। আগতো কৈছোঁ, এতিয়া কওঁ, যদি কিবা বেয়া পাইছে তেন্তে কমেণ্টত ক'ব, মই ভাল শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। 1 hour later. এয়া মই অলপ ওলাই যাওঁ, বজাৰৰ ফালে ওলাই যাওঁ। মই আৰু সুমন বা যাম। আলহী আহি আছে। ক'ৰ আলহী আহিছে, কোন আলহী আহিছে, ভিডিঅ'টো শেষলৈকে চালে গম পাবই নিশ্চয়। নকওঁ এতিয়া। সুমন বা মায়ে চিঞৰিছে ভিতৰৰ পৰা, দেৰি কৰি নাথাকিবি, বহুত দেৰি কৰিম। আজিৰ দিনটো আমি ঘৰত নাই, সুমন বাহঁতৰ ৰুমত আছিলোঁগৈ। আৰু আমাৰ আলহী কোন গম পাব বাৰু, চাই থাকক ভিডিঅ'টো। এতিয়া আমাৰ সুমন বাই বজাৰ কৰিব লাগিছে, কিবাকিবি ল'ব বোলে। কি লয় দেখাই দিম বাৰু। বজাৰ কৰিব আহিলোঁ। সুমন বা বেংকত সোমাইছে কিবা দৰকাৰত, মেনেজাৰক লগ কৰিছে। আৰু মই ইয়াত বহি আছোঁ অকলে। সেইটোৱে আৰু কাম। আৰু মই ঠিকছেনে বেণ্ডেড লগাই থৈছোঁ, দেখাইছোঁ ৰ'ব। এয়া দুখ পালোঁ অলপমান,
বেণ্ডেড লগাই থৈছোঁ নখটো ভাগি থাকিলে মাংস লৈ লৈছোঁ আৰু এয়া কণী আৰু এয়া মাছ বনবা আৰু এইফালে মই মাছ ল'ম এতিয়া চব লৈ লৈছোঁ এয়া আমি সকলোৱে বহি এতিয়া পূৰা লেকচাৰ দি আছোঁ এয়া খুৰী আহি পালেহি গোলাঘাটৰ পৰা এয়া মায়ে ওপৰ ৰুম চফা কৰি আছিলে এয়া খুৰী দেখিছে বহুত বেয়া পায় খুৰীয়ে ভিডিঅ' কৰিলে আৰু এয়া আমাৰ সুমন বা পেটলি মা বহুত টেনশ্যন মোক লৈ মা হাই এটা দি দিয়ক এয়া একদম মই ধুনীয়াকৈ ওলাই মেলি ৰেডি হৈ গ'লোঁ অথনি মানে মই কুৰ্তি চুৰ্তি পিন্ধি আছিলোঁ ন এইবিলাক মানে খুলি দিলোঁ আৰু মানে চেঞ্জ কৰি মেখেলা চাদৰ পিন্ধি গ'লোঁ যিযোৰ আমাৰ মানে বোৱাৰীবিলাকৰ মান সেইযোৰ পিন্ধি লৈছোঁ ঘৰৰে মানুহ আহি আছে একো প্ৰব্লেম নাই মই যি পিন্ধিলোঁ একো নাই হ'লেও আৰু মাহীহঁত প্ৰথমবাৰৰ বাবে আহিছে মাহীহঁত আহি আছে কৈ দিছোঁ আপোনালোকক ঘৰৰ মানুহ আহি আছে একদম মনটো ভাল লাগি আছে মাহীহঁত দুলীয়াজানতে আছে এতিয়া আহি আছে মানে ফুৰিছে তেওঁলোকে আহি আছে এতিয়া তেওঁলোক ঠিক আছে মাহীহঁতক দেখাম মাহীহঁতক চিনাকি কৰাই দিম আপোনালোকক মই এতিয়া খানা বনাই আছোঁ অলপ অলপকৈ ৰেডি কৰিছোঁ চব আনিছে সুমন বাই চুলি ষ্ট্ৰেট কৰিছিলে দীঘল হৈ গৈছে আৰু সুমন বাই আমাক ভাল নাপায় অকল ভায়েককে বেছি ভাল পায় সেইকাৰণে সুমন বাই ভায়েকলৈ ৰসমলাই লৈছে আৰু ভায়েক ডিউটিৰ পৰা আহি পাইছেহি মোৰ কৰ্তব্য আৰু দায়িত্ব মই পালন কৰিছোঁ এতিয়া আমাৰ নানে আকৌ এয়া আলহী আমাৰ আহি পালেহি চাম হলো লাষ্ট সি মোবাইল টিপি আছে আৰু এইফালে মাহী পূৰা শুই আছে হাঁহ এটা দি দিয়ক কিন্তু লাষ্টটো চা আৰু এইফালে এজনী সমান হৈ আছে চা কি এইবিলাক চব নিজৰ নিজৰ কামত ব্যস্ত হাঁহ নিদিয়ে দেই লাজ বেছি অকণমান এজনী আমাৰ কংকনা আমাৰ ঘৰলৈ আহিছে বাইকৰ ওচৰলৈ তোক চিনি পায় মোক চিনি পাব আকৌ এতিয়া চিনাকি হ'ব এইবাৰ মেট্ৰিক দিছিলে পাছ কৰিলে আৰু এতিয়া হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছে থাকি যা হাই চাই ক তই কি সৰু ছোৱালী হাই ওপৰলৈ আহি পিনি মাহীহঁতৰ কাৰণে বিচনা ঠিক কৰিছোঁ আৰু এইসকো মই কামত লগাই দিছোঁ এনেই থাকিব নিতো আৰু এইখন লাইট অফ কৰিলোঁ এইখনত কংকনা আৰু চুনু হ'ব আৰু সেইখনত মহা আৰু মাহী এনেকৈ চব ঠিক কৰিলোঁ আৰু দেখিয়ে থাকিব আৰু মোৰ ভিডিঅ' তেনেকুৱাই আৰু মই যাকে তাকে দেখাই থাকিম আৰু মানে যেতিয়ালৈকে থাকে এতিয়া তললৈ যাওঁ ভাত খাবলৈ ব'লক আপোনালোকক লগত লৈ যাওঁ ব'ল ফেন অফ কৰিব লাগিব ব'ল এই বাহিৰ লাইটটো কি লগ কৰিলি ক'ত কোনটো চুইচ জানো মই নিজে নাজানো কি এইটো মই নিজে নাজানো জানানে ঘৰৰ এইটো বাল্বটো ভাল লাগিছে নাই ব্লু যাওঁ এতিয়া তললৈ পূৰা লেকচাৰ দি আছে এইফালে আমাৰ ডেকা ল'ৰা মহা কিয় লগাই এনেকৈ চাই আছে হাঁহি এটা মাৰি দিয়ক আকৌ আজি হ'ল নেক্সট ডে মাহীহঁত এতিয়া যাবলৈ ওলাইছে আৰু পাকঘৰৰ পৰাই আপোনালোকক আকৌ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু মাহীহঁতৰ কাৰণে ৰুটি এইবিলাক বনাই দিছোঁ খাব এয়া আলহীৰ কাৰণে প্লেট ৰেডি বুট দালি পানী দিয়া নাই বুট দালি আৰু গাজৰ আলু বনাইছিলোঁ শুকান ৰুটি বইল দিম সুমন বা ৰাতিপুৱা এতিয়া শুই উঠিছেহে গম পাই নে গাইছ আলহী যাবলৈ ওলাইছেগৈ আৰু খাইছে এদিনৰ কাৰণে আহিছে অকল কি ইচ কেনেকুৱা ল'লে আমাক কৈ দিয়ক আকৌ লাজ কৰিছে চা কিবা এটা ক আকৌ গুড মৰ্ণিং চুড মৰ্ণিং তহঁতি নাজানা নি হাঁহি পাগল এই নামটো ভল দেই সিভাগে চিকলি ইভাগে হৰ্ষিতা লাষ্টটো আয়ো ভাল বাই 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 কিবা এটা ক আকৌ ছাবস্ক্ৰাইব কৰি দিব ক
তোৰ ফ্ৰেণ্ডছবিলাকক চবে মোৰ সুন্দৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব এয়া কংকনা মাহীৰ ছোৱালী এয়া মাহীহঁতকতো চিনাকি কৰিছোঁ আকৌ পিছত আহিব ফুৰাব নিম এতিয়া এদিনৰ কাৰণে আহিছে সিহঁত গুচি গ'লগৈ ঘৰৰ মানুহবিলাক আহিলে কিবা এটা ভাল লাগে মানে মনটো ভাল লাগি গ'ল কালি ৰাতি যেতিয়াৰ পৰা পাইছেহি আৰু অলপহে ভিডিঅ' কৰিছোঁ আপোনালোকৰ বাবে বেছি ভিডিঅ' কৰি থকা নাই কাৰণ মাহীহঁতক ইমান দিনৰ মূৰত লগ পাইছোঁ বিয়াৰ পিছত প্ৰথমবাৰ লগ পাইছোঁ সেইকাৰণে কথা পাতি কথাই শেষ নহয় আৰু কামো তাৰ মাজতো কামখিনিওতো থাকে কাৰণ চবৰে মানে আমাৰ কি হৈছে চকুৰ অসুখ হৈছে দেই এই চকুটো মোৰ দেখিছোঁ চাগে মাৰো চকুৰ অসুখ মোৰ চকুৰ অসুখ আৰু ৰান্ধনী দুইজনীৰে যদি তেনেকুৱা হৈছে দিগদাৰ সেইকাৰণে মা মই সুমন বা মিলি গোটেই কামখিনি কৰিছোঁ তাৰ মাজতে আকৌ আলহী সিজোৱা আছিলেই বাকী ভিডিঅ'টো কেনেকুৱা লাগিছে ক'বচোন মাহীহঁতক চিনাকি কৰাই দিবলৈ মানে মাহীহঁত ইমান কেমেৰা ফ্ৰেণ্ডলি নহয় সেইকাৰণে তেওঁলোকে অলপ বেয়া পায় আৰু হ'লেও তাৰ মাজতে মই অলপ ভিডিঅ' কৰি দিছোঁ বাৰু আপোনালোকৰ বাবে ঠিক আছে এতিয়া মাহীহঁত গ'লগৈ মাহী ডিব্ৰুগড়ত কাম আছে কিবা সেইকাৰণে দুদিনৰ কাৰণে আহিছিলে এদিন মাহীহঁতৰ কোনোবা ৰিলেটিভছ আছিলে নামৰূপত তাত থাকিলে আৰু নেক্সট দিনা আমাৰ ঘৰত মই মাতি দিলোঁ আমাৰ ঘৰত থাকিবলৈ আমাৰ ঘৰত থাকিলেহি আৰু এতিয়া গুচি গ'ল ডিব্ৰুগড়লৈ ভাল লাগে এনেকৈ ঘৰৰ মানুহবিলাক থেংক ইউ মাহী আৰু মহা চবকে আহিলে যে আপোনালোকে মই যোৱাই নাই বিয়াৰ পিছত মাহীহঁতৰ ঘৰলৈ কিন্তু মই নোযোৱাৰ পাছতো তেওঁলোকে মোৰ প্ৰতি থকা মৰম আন্তৰিকতাৰ বাবে আহিলে বহুত বেছি ভাল লাগিলে ঠিক আছে কৰিম বুলি ভাবিছিলোঁ কিন্তু কিছুমান কাম আছিলে সেইকাৰণে নকৰিলোঁ আৰু আজি ভিডিঅ'টো ভাবিলোঁ ইমানতে শেষ কৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যাবলৈ আপোনালোকে অলপমান সহায় কৰি দিব আৰু বহুত বেছি ধন্যবাদ ভিডিঅ'টো ইমান ধৈৰ্য সহকাৰে শেষলৈকে চোৱাৰ বাবে আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লগতে বেল আইকনটো দবাই দিব যাতে মই যেতিয়াই ভিডিঅ' দিওঁ তেতিয়া পোনপ্ৰথমে আপোনালোকে মোৰ ভিডিঅ'টো চাবলৈ পায় ঠিক আছে বাই বাই